মাদানী ইয়াত ভাবি লোৱা তোমালোকে জানা ইয়াত স্পষ্টভাৱে উকিয়াই দিছো ইয়াত কাৰ চৰকাৰ চলি আছে ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰৰ চৰকাৰ চলি আছে ইয়াত আহোম কোছাৰী ৰাভা তিৱা মিচিং দেউৰী কাৰ্বি এই ৰাইজৰ চৰকাৰ চলি আছে ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰৰ চৰকাৰ চলি আছে ইয়াত অবৈধ বাংলাদেশী মূলৰ সমৰ্থনৰ চৰকাৰ চলি থকা নাই একেলোকে যে ভাবুকি দিবলৈ কোন দিনে নিকায় 24 ঘণ্টা কষ্ট কৰি অসমৰ জনসাধাৰণৰ হিতে আমাৰ মানৱ দৰদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একাকাৰ কৰি দিন ৰাত একাকাৰ কৰি কষ্ট কৰি অসমৰ উন্নয়নৰ কথা চিন্তা কৰি দিনে নিকায় কাম কৰি আছে অসমৰ ৰাইজে দেখিছে অসমীয়া ৰাইজে দেখি আছে আগন্তুক সময়ত অসমীয়া ৰাইজে ইয়াত নিৰ্ণায়ক ভূমিকা ল'ব ইয়াত মুখ্যমন্ত্ৰী কাক পাতিব নাপাতিব আফগানিস্তানৰ লগত লিংক থকা পাকিস্তানৰ লগত লিংক থকা বাংলাদেশৰ লগত লিংক থকা এনেধৰণৰ মৌলানা জেহাদীসকলে ইয়াত অসমত কাক মুখ্যমন্ত্ৰী পাতিব কাক ভাঙিব একেলোকে কৰ পৰা অধিকাৰ পালে আৰু এই মাদানীক কি কৰিছে একেলোকে মাদানী এনেধৰণৰ অসমীয়া এগৰাকী মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ পিছত একেলোকৰ পৃষ্ঠপোষকতাত কোনে আজি মৌনতা অৱলম্বন কৰিছে ইয়াত গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলে মনে মনে আছে নহয় জানো আজি এনেধৰণৰ অসমীয়া এগৰাকী মুখ্যমন্ত্ৰীক মানৱ দৰদী এগৰাকী মুখ্যমন্ত্ৰীক একেলোকে ভাবুকি দিয়াৰ পিছত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰা এগৰাকী মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ পিছত ইয়াত কংগ্ৰেছ দলে ৰকিবুলেশ্যনৰ নিচিনা মানুহে মাদানীৰ পক্ষত থিয় দিছে নস্বাত কৰিছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় কি থাকিব পাৰে একেলোকে কেনেধৰণে একেলোকে বাদে দিয়ক আলি মোল্লা হুছেইন একেলোকৰ নাম শুনিলে কি কৰে একেলোকে কংগ্ৰেছ দলে একেলোকে সমালোচনা কৰিবলৈ ভয় কৰে কিমান লজ্জাৰ বিষয় তাৰমানে কি ভোট বেংকৰ স্বাৰ্থত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত যি সময়ত আজি 40টা বছৰ আগত কোনোবা মুখ্যমন্ত্ৰী যদি এইবোৰ কাম কৰাইতেন আমাৰ খিলঞ্জীয়া অস্তিত্ব আজি জীয়াই ৰাখিলেহেঁতেন আজি খিলঞ্জীয়া ৰাইজৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আজি পিজিআৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আজি খিলঞ্জীয়া 1,27,000 ভূমি আজি লাখ ভূমি আজি খিলঞ্জীয়া ৰাইজক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জাতি মাটি ভেটিৰ খিলঞ্জীয়া ৰাজ্যৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই জানো আমাৰ মুখ্যমন্ত্ৰী মহোদয় এই মুখ্যমন্ত্ৰী মহোদয় একেলোকে কাৰণে আতংকিত নহয় জানো আমি কেয়াৰ নকৰোঁ এগৰাকী ভূমিপুত্ৰ সন্তান হিচাপে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আদানীক যেনেকৈ বুঢ়া আঙুলি দেখুৱাইছে আমিও একেলোকক এটা কথা ক'ব বিচাৰিছোঁ এইখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে এইখন খিলঞ্জীয়া প্ৰভুত্ব ৰাইজৰ চৰকাৰ চলি আছে ইয়াত কোনোবাই কৈ মাদানী আৰচান মাদানীৰ নিচিনা মানুহে ইয়াত ভাবুকি দিলেও কিন্তু ইয়াত আমি কিল মানুহ ভয় নকৰি স্পষ্ট কথা এতিয়া একেলোকক কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ একেলোকক কিয়ৰ ভোট লাগে একেলোকৰ অবৈধ বাংলাদেশী মূলৰ যিসকলে আমাৰ খিলঞ্জীয়াৰ মাটিৰ বেদখল কৰা এই মানুহবিলাকৰ ভোট লাগে নহয় জানো একেলোকে অতাই কম্পিটিশ্যনত থাকিব একেলোকৰ অবৈধ বাংলাদেশী মূলৰ এই ভোট বেংক আজি কংগ্ৰেছৰো এটা টাৰ্ণ কৰ্তা ভোট বেংক হিচাপে চিন্তাৰ কাৰণ থাকিবলগীয়া হৈছে একেলোককো ভোট লাগে ৰাইজৰ দল অখিল গগৈৰ পাৰ্টীকো লাগে লুৰিণজ্যোতি গগৈৰ পাৰ্টীকো লাগে অজিত বুঢ়াৰ পাৰ্টীকো লাগে নহয় জানো গতিকে একেলোকে অকল বাংলাদেশী অবৈধ মূলৰ এই ভোট বেংকৰ স্বাৰ্থত একেলোকে তৈলমৰ্দন কৰিব একেলোকে একদম নিশ্চিন্ত গতিকে একেলোকৰ কোনো ভৱিষ্যত নাই আৰু আগন্তুক দিনত ইয়াতো খিলঞ্জীয়াৰ চৰকাৰে চলিব 2026ত অসমত পুনৰ অসমীয়াৰ খিলঞ্জীয়াৰ চৰকাৰ চলিব প্ৰভুত্ব বজাই ৰাখিব